নিখামণি হালৈৰ ককায়েকৰ এক বিশেষ লিখনি উদ্ধাৰ হৈছে। হয়, মই আপোনালোকক নিখামণি হালৈৰ ককায়েকৰ সেই লিখনিটো অলপ সময়ৰ পিছতে শুনাম। শুনি আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। আচলতে সেই লিখনিটোত এনেকুৱা কি কথা আছে যিখিনি কথা শুনি আপোনালোকে চকু পানী ৰখাব নোৱাৰিব। মই নিখামণি হালৈৰ ককায়েকৰ সেই বিশেষ লিখনিটো, যি লিখনিটো উদ্ধাৰ হৈছে, সেই লিখনিটো মই আপোনালোকক কিছু সময়ৰ পিছতে শুনাবৰ কাৰণে চেষ্টা কৰিম। মই সেই লিখনিটো আপোনালোকক দেখুৱাম, মই নিজেই পঢ়ি আপোনালোকক সেই লিখনিটো শুনাম। কিন্তু তাৰ আগতে জনাই থওঁ, যিহেতু নিখামণি হালৈ আজিৰ পৰা দুদিন আগত অহা এটা অনাকাংক্ষিত খবৰ, ভাস্কৰ জ্যোতি বিহুৱা দলৰ বিহুৱতী নিখামণি হালৈ এক পথ দুৰ্ঘটনাত পতিত হৈ এই নিখামণি হালৈ আমাৰ মাজৰ পৰা বিদায় লয়। আৰু তাৰ লগতে সেই দলটোৰ আন যিসকল সদস্য, বহু সদস্যই কিন্তু আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। আৰু সেই অনাকাংক্ষিত খবৰটো যেতিয়া এই বিহুৰ বতৰত আহি পৰিছিল, তেতিয়াই কিন্তু অসমৰ প্ৰত্যেকজন মানুহে শোকস্তব্ধ হৈ পৰিছিল। সেই খবৰটোৱে ৰাজ্যখন জোকাৰি থৈ গৈছিল। আজি দুদিন আগত অহা এটা বিশেষ খবৰ, ভাস্কৰ জ্যোতি বিহুৱা দলৰ যি বিহুৱতী নিখামণি হালৈ, অসমৰ উদীয়মান নাগাৰা নামৰ এগৰাকী পাঠিকা নিখামণি হালৈ, যি প্ৰতিভা সম্পন্ন এগৰাকী যুৱতী, যিগৰাকী ছোৱালীৰ বহু সপোন আছিল। তেওঁ নাগাৰা নামৰ জগতখনত বহুত আগুৱাই যোৱা সপোন আছিল, অভিনয় জগতখনত কাম কৰাৰ বৰ হেঁপাহ আছিল। কিন্তু সেই সপোনবোৰ, সেই হেঁপাহবোৰ সকলোবোৰ সেই নিখামণি হালৈৰ আধৰুৱা হৈ থাকিল। আৰু তাৰ পিছতেই যেতিয়াই সেই খবৰটো বিয়পি পৰিছিল, তেতিয়াই গোটেই অসমত, গোটেই ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছিল। আৰু এতিয়া বৰ্তমান সময়ত তেওঁৰ যি ককায়েক, নিখামণি হালৈৰ যি ককায়েকৰ এটা বিশেষ লিখনি ওলাই পৰিছে। এই লিখনিটো মই আপোনালোকক শুনোৱাম। লিখনিটো শুনাৰ পিছত আপোনালোকৰ চকু সেমেকি উঠিব। যিহেতু ককায়েক ভনীয়েকৰ যি এক সম্পৰ্ক, নিখামণি হালৈ আৰু তেওঁৰ ককায়েকৰ যি এক সম্পৰ্ক, সেয়া এক সাধাৰণ ভাষাত বুজাব নোৱাৰা সম্পৰ্ক। প্ৰত্যেকজন ককায়েক ভনীয়েকৰ মাজতে তেনেকুৱা সম্পৰ্কবোৰ থাকে। আৰু সকলোখিনি কথা ককায়েকে এই লিখনিটোত এনেধৰণে লিখিছে যেন লিখনিটো পঢ়ি প্ৰত্যেকজন মানুহেই চকুলো টুকিবলৈ বাধ্য হৈ পৰিছে। কাৰণ সেই নিখামণি হালৈ তেওঁ জীৱিত অৱস্থাত যদিও মানুহবোৰে সেই নিখামণি হালৈক তেনেকৈ চিনি পোৱা নাছিল, মৃত্যুৰ পিছতে যেতিয়া মানুহে নিখামণি হালৈৰ প্ৰফাইলটো এবাৰ খুচৰি চাইছে, ইনষ্টাগ্ৰামৰ একাউণ্টটো এবাৰ খুচৰি চাইছে, দেখিছে তাইৰ প্ৰতিভাবোৰ, আচলতে তাইৰ সপোনবোৰৰ কথা তাৰ পিছতে মানুহে উমান পাইছে। এতিয়া নিখামণি হালৈৰ ঘৰৰ পদূলিত মানুহে লোকাৰণ্য হৈ পৰিছে। মই আৰু বেছি দীঘলীয়াকৈ সময় নলৈ মই আপোনালোকক নিখামণি হালৈৰ ককায়েকে কি লিখিছে, মই লিখনিটো আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে লিখনিটো এবাৰ শুনক। নিখামণি হালৈৰ ককায়েকে লিখিছে, মোৰ শুন, এনে কিয় কৰিলি তই আমাৰ লগত, মোৰ লগত? যদি খং কৰোঁ গালি দিছিলোঁ তোক, তোৰ কাৰণে মৰম বহুত বেছি আছিল আৰু সদায় থাকিব গোসানী। মোৰ আৰু আপোন বুলিবলৈ কোনো নাই, তই আছিলি, তয়ো হেৰাই গলি। শেষত তই মোক এবাৰ দাদা বুলি নিচিঞৰিলি। মোৰ বাচ্চা, তোৰ মোৰ মৰমবোৰ মই কেতিয়াও পাহৰি নাযাওঁ। শুন, তোৰ সপোনবোৰ মই আধৰুৱা হ'ব নিদিওঁ। মোক পাহৰি নাযাবি দেই মুনু, মা দেউতাক পাহৰি নাযাবি দেই। শুন, তই য'তেই আছা ৰাণীৰ দৰে থাকিবি, বুজিছ? কাকো ভয় কৰি নচলিবি। ওপৰৰ পৰা হ'লেও দাদাক চাই থাকিবি দে মা। বহুত 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 মিছ ইউ। শুন, লাভ ইউ। শুন মোৰ, আকৌ আহিবি তই মোৰ ভণ্টি হৈ দে। শুন, যদি কেতিয়াবা তোক কষ্ট দিছিলোঁ, মোক ক্ষমা কৰি দিবি দে বাচ্চা গোসানী মোৰ। এনেদৰে এক আৱেগিক পোষ্ট লিখিছে, আৱেগিক কিছু কথা লিখিছে নিজৰ ভনীয়েকৰ। যিহেতু তেওঁ নিজে ভনীয়েকক হেৰাইছে, নিখামণি হালৈক হেৰুৱাই তেওঁ ককায়েকে এনেদৰে এটা পোষ্ট লিখিছে সামাজিক মাধ্যমত। এই পোষ্টটো যেতিয়াই ৰাইজে পাইছে, ৰাইজে যেতিয়া পোষ্টটো পঢ়িছে, অসমবাসীৰ ৰাইজে সকলোৱে শোকস্তব্ধ হৈ পৰিছে, সকলোৱে চকুলো টুকিব লগা হৈছে। বাকী যিয়ে নহওক, তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু যিসকল নিশাৰ ভাগত গাড়ী চলাই, বিহুৱা দলসমূহৰ গাড়ীসমূহ চলাই লৈ গৈ আছে, বা আন সকলো ড্ৰাইভাৰ চালকে অনুৰোধ কৰিছোঁ সকলোৱে যেন সুস্থ সবল, তেওঁলোকে সুস্থ সবল মনেৰে যেন যান বাহনখিনি চলাই, সদায় যেন নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে, মদ্যপান কৰি যাতে তেওঁলোকে গাড়ীসমূহ নচলায়, সদায় সতৰ্ক হৈ থাকক, সাৱধান হৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পাম, ধন্যবাদ।